অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলৰ বাছলৈ শিলগুটি নিক্ষেপ বৰ্ষাপাৰাত আকৌ হ'বনে আন্তৰ্জাতিক মেচ অসম ক্ৰিকেট সন্থালৈ আহিছে ভাল খবৰ অষ্ট্ৰেলিয়ান ক্ৰিকেট দলৰ ওপৰত শিলগুটি নিক্ষেপ কৰাৰ পিছতে সমগ্ৰ বিশ্বজুৰি বিতৰ্কৰ সৃষ্টি হৈছে কিন্তু তাৰ মাজতে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামলৈ আহিছে এক ভাল খবৰ যি টি20 অনুষ্ঠিত হৈ গল সেই টি20ৰ পিছতে এতিয়া হলাক লৈছে আইসিসিয়ে হলাক লৈছে বিসিসিআই লগতে হলাক লৈছে ষ্টাৰ স্পৰ্টছেও সুদীৰ্ঘ 7 বছৰৰ মূৰত গুৱাহাটীত অনুষ্ঠিত হল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট 10 অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অত্যাধুনিক বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম কিন্তু তাৰ মাজতে বিকৃত মানসিকতাৰ কোনো লোকে আলহী দলৰ খেলুৱৈৰ বাছলৈ শিলগুটি দলিয়াই বিশ্বৰ আগত বদনাম কৰিলে অসমক তাৰ পাছতে বুবু বাবা চলিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আয়োজনৰ পৰা ভৱিষ্যতে বঞ্চিত হ'ব নেকি বৰ্ষাপাৰা তথা অসম ক্ৰিকেট সন্থা কিন্তু ইয়াৰ বিপৰীতে ভাল খবৰ আহিছে অসম ক্ৰিকেট সন্থালৈ বিসিসিআই আৰু আইসিসিয়ে ৰিপৰ্ট কাৰ্ড দিছে বৰ্ষাপাৰা ষ্টেডিয়ামৰ অত্যাধুনিক ব্যৱস্থাত সন্তুষ্ট বিসিসিআই আৰু আইসিসি ডেফিনেটলি মই যেতিয়া যোৱাকালি যেতিয়া তেখেতসকলে মোক যেতিয়া মন্তব্য কৰিছে তাত মই আচৰিত হৈছোঁ তেখেতসকলে ভাবিব পৰা নাছিলে যে এনেকুৱাকৈ ইমান কম সময়ৰ ভিতৰত অতি কম সময় দিছিলে আমাক এইটো সম্পূৰ্ণ এটা আৰু বিশেষকৈ অসমৰ ৰাইজৰ যিটো দৰ্শকৰ যিটো সঁহাৰি জনগণ মন গাঁৱতে মোক এইটো কথাও কৈছে যে যেনেধৰণে গোটেই গেলেৰীৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ যিসকলে উঠি যেনেকুৱা ধৰণৰ সন্মান সহকাৰে নিজৰ জাতীয় সংগীতৰ প্ৰতি যেনেকুৱা সন্মান সহকাৰে যেনেকুৱা ধৰণে প্ৰদৰ্শন কৰিলে সেইটো কিন্তু খুব নিদৰ্শন খুব কম কেৱল ইমানেই নহয় খেলপথাৰখনৰ সুব্যৱস্থাক লৈ সন্তুষ্ট কিংবদন্তি প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ আৰু আইসিসিৰ মেচ ৰেফাৰী ঋষি ৰিচাৰ্ডছনৰ পৰা আৰম্ভ কৰি মই যেতিয়া যোৱাৰ সময়তো মই তেওঁলোকক যেতিয়া আছো আৰু বীৰ সিং আছিলে ধুনীয়া সুন্দৰ অতি সুন্দৰ আৰু তেওঁ মোক তেখেতৰ লগত টাচত থাকিবলৈ কৈছে তেওঁ কৈছে মই ভবা নাছিলোঁ আৰু মোৰ কথা বিষয়ে তেওঁ এটা কথা মন্তব্য তেওঁ কৰিছে যে বৰ ভাল পালোঁ তোক কাৰণ তেনেকুৱা ধৰণৰ কথাও মন্তব্য ৰাখিছে আৰু বৰ্ষাপাৰাৰ অত্যাধুনিক পোহৰ ব্যৱস্থাটো সন্তুষ্ট মুখ্য ব্ৰডকাষ্টাৰ ষ্টাৰ স্পোर्ट्स बीसीसीआई का जो ब्रॉडकास्टिंग टीम था और उनको जो रिलेटेड जो इंफ्रास्ट्रक्चर टीम था उन्होंने बोला कि वी विल गिव यू 9 आउट ऑफ 10 स्कोर इन स्केल ऑफ 10 वी विल गिव यू 9 और उसके बाद स्टार स्पोर्ट्स भी उनका फीडबैक दिया सो उन्होंने बोला कि यू नो वी हैव सो फार गॉट फ्लडलाइट्स के बारे में वी हैव गॉट द बेस्ट लक्स लेवल मतलब लक्स बोलते हैं लाइट का जो यूनिट होता है लुमेंस आन এটা ভাল খবৰ অসম ক্ৰিকেট সন্থা তথা ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ বাবে আগন্তুক আইপিএল অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা বৰ্ষাপাৰাত কাৰণ 10 অক্টোবৰত গ্যালাৰীত বহি খেল উপভোগ কৰি মুঠেই সন্তুষ্ট হল ৰাজস্থান ৰয়েলছৰ স্বত্বাধিকাৰী ৰাজীৱ খান্নাও খেলখন সম্পূৰ্ণ উপভোগ কৰাৰ পিছত তেখেতসকলে ভবা নাছিলে যে এনেকুৱা এখন ইমান ডাঙৰ ষ্টেডিয়াম ইয়াত ইমান নিশ্চয় তেখেতসকলে কৈছে যে আমাৰ পিনৰ পৰা কোনো ধৰণৰ বাধা ইয়াত নাই খালি বিসিসিআইৰ লগত ইয়াৰ পিছত প্ৰচিডিঅৰ কিছুমান থাকিব নিশ্চয় গতিকে সেই প্ৰচিডিঅৰখিনিৰ ক্ষেত্ৰত তেখেতসকলে কৈছে প্ৰচিডিঅৰটো হৈ গ'ল আমাৰ পিনৰ পৰা কিন্তু কোনো আপত্তি নাই এই কথাটো ৰাজস্থান ৰয়েলছৰ পিনৰ পৰা আমাক স্পষ্টভাৱে জনাই গৈছে মুঠৰ ওপৰত প্ৰথম খেল আয়োজন কৰি আইসিসি তথা বিসিসিআইৰ গুড বুকত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হল বৰ্ষাপাৰা কেমেৰা পাৰ্চন কৌশিক বৰ্তামুলীৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট প্ৰতিদিন টাইম